ছাত্ৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মিটিঙৰ শেষ মুহূৰ্তত আপোনালোকে উপস্থিত হৈ আমি খুবেই আনন্দিত। আৰু আজি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এখনি গীত সংগীত মহলৰ আলোকপাত হয়। আৰু এই আলোকপাতখন ওদালগুৰি মিউনিচিপাল বৰ্ডৰ প্ৰেক্ষাগৃহত আজি ক্ৰমে হৈ যায়। আৰু আজি 4টা বিষয়ৰ ওপৰত আজি আলোকপাত কৰা হয়। আৰু প্ৰথমটো আছিলে চাওতালবিলাকৰ এটা সাংবিধানিক অধিকাৰৰ বিষয়ে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই চাওতালসকলৰ এটা সাংবিধানিক অধিকাৰ অসমত আছে। সাংবিধানিক অধিকাৰ থকা স্বত্তেও আজিৰ তাৰিখলৈকে অসম চৰকাৰে চাওতালসকলক সাংবিধানিক অধিকাৰৰ পৰা আজি তেখেতসকলক বাহিৰত ৰাখিছে। ভাৰতবৰ্ষৰ অন্যান্য অংগৰাজ্যবিলাকত যেনেকৈ চাওতাল জনগোষ্ঠীৰ লোকসকলে সাংবিধানিক অধিকাৰবিলাক সাব্যস্ত কৰি পেলাই আজিৰ তাৰিখত স্বাৱলম্বী হ'বলৈ তেখেতসকলে আগবাঢ়ি গৈছে। কিন্তু আজিৰ তাৰিখত অসমৰ চাওতালসকলে সাংবিধানিক অধিকাৰ নোপোৱাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত সামাজিক ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতে হওক চাওতাল জনগোষ্ঠী আজি পিছ পৰি ৰৈছে। আমি আমাৰ অধিকাৰবিলাক সাব্যস্ত কৰিবৰ কাৰণে বিভিন্ন সময়ত আমি দিল্লীতে হওক বা গুৱাহাটীতে হওক বা দিছপুৰতে হওক বা আমাৰ লোকেল মহকুমাতে হওক আমি বিভিন্ন সময়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো আজিৰ তাৰিখলৈকে কিন্তু অসম চৰকাৰে চাওতালসকলক সাংবিধানিক অধিকাৰৰ যি মৰ্যাদা দিব লাগিছিল তাত সঁহাৰি নিদি আৰু চাওতালসকলক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ দি চাওতালসকলৰ আইডেণ্টিটিৰ ক্ষেত্ৰত কিন্তু বৃহত্তৰ ক্ষতি সাধন কৰিছে। চাওতাল জনগোষ্ঠীসকল কোনো দিনাও চাহ বাগানৰ লগত জড়িত নাছিল। আজিৰ তাৰিখলৈকে আমি কওঁ যে চাওতাল জনগোষ্ঠী বাগানত থাকি তেখেতসকলে অৰ্থ উপাৰ্জন কৰা নাই, তেখেতসকলে বাগানত থাকি তেখেতসকলে স্বাৱলম্বী হোৱা নাই। আজি চাওতালসকলে নিজৰ মাটিভূমি আছে, নিজৰ সা সম্পত্তি আছে আৰু যি পৰম্পৰাগতভাৱে তেখেতসকলৰ যি মাটিৰ অধিকাৰ আছে সেই অধিকাৰ আজিৰ তাৰিখত 1886 চনৰ যি মাটিৰ আইন আছে বা ভূমিৰ আইন আছে এই আইনটো আজি চাওতালসকলৰ নামত বলবৎ কৰিব লাগিছিল। কিন্তু তাত বলবৎ নকৰি পেলাই চাওতালৰ এই প্ৰটেক্টেড শ্ৰেণীৰ মাটিবিলাক অন্যান্য অপ্ৰটেক্টেড মানে অসংৰক্ষিত জনজাতিলৈ বা জনগোষ্ঠীলৈ আজি নামজাৰি কৰি দিছে। আৰু সেনেকৈ চাওতালসকলৰ আজি ভূমি সম্পত্তি অন্য জাতিলৈ হস্তান্তৰিত হৈছে। আৰু এনেকৈ গৈ যদি চাওতাল জনগোষ্ঠীৰ মাটি ভূমিবিলাক অন্য জাতিলৈ যদি অন্য জাতিলৈ যদি এনেকৈ হস্তান্তৰ হয় তেনেহ'লে এদিন ইয়াৰ খিলঞ্জীয়া এই চাওতালসকলে ভূমিহীন যে হ'ব আৰু ভূমিহীন হৈ যে এদিন ইয়াৰ পৰা উৎখাত হৈ চাংখাৰ হৈ নিশেষ হ'ব এইটো কথা আমি অনুমান কৰিব পাৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে আজি চাওতাল জনগোষ্ঠীসকল অসমৰ বিভিন্ন বনাঞ্চলত বসবাস কৰি আছে। আজি বিভিন্ন বনাঞ্চলত বসবাস কৰি থাকি তেখেতসকলে যি বনৰ আইন পাব লাগিছিল, আপোনালোকে জানে যে ভাৰতৰ সংবিধানে 2000 চনত ভূমি আইন তৈয়াৰ কৰিছে বা যিটো ভূমি আইন বনাইছে এই ভূমি আইনত চাওতাল জনগোষ্ঠী পৰম্পৰাগতভাৱে চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰিব পাৰিব। কিন্তু আজিৰ তাৰিখত এই চৰকাৰখনে আজি বিজেপি চৰকাৰে হওক বা আজি ইউপিএ চৰকাৰে হওক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাটিৰ নামজাৰিৰ ক্ষেত্ৰত এলটমেণ্টৰ ক্ষেত্ৰত বা চাওতালসকলক মাটি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি প্ৰদান কৰি কিন্তু আজিৰ তাৰিখত এই প্ৰতিশ্ৰুতিৰ প্ৰতি তেখেত কিন্তু বিফল হৈছে। আমি বাৰম্বাৰ অসম চৰকাৰক আৰু বিদেশী চৰকাৰক সকিয়নি দিছিলোঁ যে বনাঞ্চলত যিবিলাক চাওতাল জনগোষ্ঠী বসবাস কৰি আছে তেখেতসকল আমাৰ ইয়াৰে খিলঞ্জীয়া, তেখেতসকল বাংলাদেশৰ পৰা অহা নাই, তেখেতসকল নেপালৰ পৰা অহা নাই, তেখেতসকল পাকিস্তানৰ পৰা অহা নাই, ইয়াৰে খিলঞ্জীয়া জনগোষ্ঠী। আৰু এই খিলঞ্জীয়া জনগোষ্ঠী 2006 চনত মাটি আইন বা ভূমি আইন যিটো আছে সেই আইনৰ অধীনত তেখেতসকলৰ থাকিবৰ কাৰণে অধিকাৰ আছে। আৰু সেইকাৰণে অসম চৰকাৰে চাওতালসকলৰ ভূমি আইন তেখেতসকলৰ কাৰণে প্ৰদান কৰি যাতে সুৰক্ষা প্ৰদান কৰে। আজিৰ তাৰিখলৈকে চাওতাল জনগোষ্ঠী কিন্তু আজি অসম চৰকাৰে মাহী আইনৰ চকুৰে আজি দৃষ্টি নিক্ষেপ কৰিছে। সেইকাৰণে আমি চাওতাল জনগোষ্ঠী বৰ্তমান চৰকাৰৰ প্ৰতি আমি খুব সচেতন হৈছোঁ। অনাগত দিনত চাওতাল জনগোষ্ঠীৰ যিবিলাক অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগ
কাৰ্যসূচীও অতি সোনকালে চৰকাৰে যদি আজি সমাধান নকৰে তেনেহ'লে অনাগত দিনত বৃহৎতকৈ বৃহৎ আন্দোলন কাৰ্যসূচী আমি হাতত লওঁ। এটা কথা অনুকিয়াই থোৱা ভাল হ'ব যে আমি এই বছৰৰ প্ৰথম আন্দোলনখন ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু সেই প্ৰথম আন্দোলনখন হৈছে যে অহা অক্টোবৰ মাহৰ 15 তাৰিখত চাওতালসকলৰ দাচাই এটা উৎসৱ আছে আৰু সেই দাচাই উৎসৱ প্ৰদৰ্শনৰ জৰিয়তে আমি আন্দোলনৰ দিন বা শুভ আৰম্ভ কৰিম। গতিকে চৰকাৰ আৰু অসমৰ বুদ্ধিজীৱীসকলক চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মই সকিয়নি দিছোঁ যে অনতিপলমে চাওতাল জনগোষ্ঠীৰ দুৰ্দশাৰ প্ৰতি যদি চৰকাৰে আওকাণ কৰে অকল সাংস্কৃতিক আন্দোলনৰ যোগেদিয়ে নহয়, আমি গণতান্ত্ৰিক চিন্তাধাৰাৰে আগবাঢ়ি গণতান্ত্ৰিক আন্দোলন দীৰ্ঘম্যাদী পদক্ষেপ হাতত লৈ পেলাই যেতিয়ালৈকে আমি অধিকাৰ নাপাওঁ তেতিয়ালৈকে আমি আন্দোলন কৰি যাম। এইটো ছাত্ৰ সন্থা প্ৰতিক্ৰিয়া।